জানুয়ার। ওই বাপু, ডাঙৰ হলি কি হবি? অ পিতি, জানুয়ার হম। এ বৈরা, জানুয়ার বুড়ে হেনো সন্তানবোৰক কয় যে তই ডাঙৰ হয় কিন্তু মানুহ নহবি দে। মানুহৰ দৰে নিশিকিবি, ভিন্ন ভাষা নহলে বুজি নাপাবি অন্য প্ৰান্তৰ জানুৱাৰবোৰৰ ভাৱৰ সাৰাংশ। কেতিয়াও নিশিকিবি অংক নহলে খেলি মেলি হৈ যাব সকলোবোৰ হিচাপ। আনকি নিপিন্ধিবি কাপোৰ, নহলে লাজ ঢাকিবলৈ পিন্ধা কাপোৰ ফালি দিবলৈ আজিকালি কোনেও লাজ নকৰে। আৰে কাপোৰেই যেতিয়া নিপিন্ধিবি ফালিব কি? নিশিকিবি ধৰ্ম, নাপাতিবি উৎসৱ ধৰ্মীয়, নহলে কোনোবা আহিব কোনোবা নাহিব, কোনোবাই আকৌ হাঁহিব। মানুহ হলে সম্পত্তি গোটোৱাৰ প্ৰতিযোগিতা, ভোগ কৰিবলৈ নহয় আনক দেখুৱাবলৈ। মানুহ হলে কিনিব লাগিব মহঙা পালেং, শুবলৈ নহয় আনৰ টোপনি ভাঙিবলৈ। তাতকৈ আমাৰ জানুৱাৰবোৰৰে ভাল। না উচ্চাকাংক্ষা, না দিবা স্বপ্ন, না ভ্ৰম, না আমাৰ দুনিয়াত বৃহৎ বৃহৎ অট্টালিকা, না বৃদ্ধাশ্ৰম। আমাৰ জাতপাত জানুৱাৰ, ধৰ্ম জানুৱাৰ, গোত্ৰ জানুৱাৰ, নাম জানুৱাৰ, উপাধিও জানুৱাৰ। আমি জানুৱাৰবোৰ কেৱল জানুৱাৰ, কিন্তু মানুহবোৰ কেৱল মানুহ নহয়। মানুহ হোৱাৰ আগত তেওঁলোক হিন্দু, কিছুমান আকৌ মুছলমানো। তই মুঠতে বুজি ল কথাষাৰ যে আমি যেনেকৈ জানুৱাৰ হৈ আছো, ডাঙৰ হৈ তয়ো তেনেকৈ কেৱল জানুৱাৰ হৈয়েই থাকিব লাগিব। মানুহ হলে মানুহবোৰে তোক মানুহ হৈ থাকিবলৈ নিদিব, তেন্তে কি লাভ? সেয়েহে পুনৰ সুধিছো, এই বাপু, ডাঙৰ হলি কি হবি? পিতি, জানুৱাৰ হম। এ বৈৰা।